যথেষ্ট ভাল দেখিছোঁ ষ্টাৰ্টিঙৰ পৰাই হাগ্ৰামা ছাৰে যিবিলাক কথা কৈ চৰকাৰত আহিছিলে সেই কথাবিলাক আখৰে আখৰে তেখেতে পালন কৰা আৰম্ভ কৰিছে যাৰ কাৰণে ৰাইজে তেখেতক বিশ্বাস আৰু আস্থাত লৈছে তাৰ কাৰণে আপোনালোকে দেখিছে লোকাৰণ্য সকলো ঠাইতে আমি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছোঁ ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে হিল্লোল ভাঙি বিপিএফ দলক সহায় কৰিবলৈ আহিছে এনডিএৰ প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে তেওঁলোকে উঠি পৰি নিজে লাগিছে কেনেকৈ আশাবাদী আপুনি আমি আশাবাদী যি বিটিচিত 15খন সিট আছে 15খন সিটে হাগ্ৰামা মহিলাৰী ছাৰে কোৱাৰ দৰে ইয়াৰ পৰা জিকি লৈ গৈ অসমত চৰকাৰ বনোৱাত তেখেতে সহযোগী আগবঢ়াব আপোনাৰ সমষ্টিত সন্মুখত আছে ইউপিপিএলৰ প্ৰাৰ্থী আপোনালোকে দেখা পাইছে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী সন্মানীয় বাইদেউ আছে কিন্তু ফিল্ডত তেখেতক দেখা পোৱা নাই কাৰণ ইউপিপিএলে যোৱা দিনবিলাকত কাম কৰিব পৰা নাই যাৰ কাৰণে ৰাইজে হিল্লোল ভাঙি 28খন আসন লৈ পেলাই চৰকাৰ গঠন কৰিছে আৰু এতিয়া দেখিছে ইউপিপিএলৰ যিমানবিলাক নেতাকৰ্মী আছিল এমচিএলএবিলাকো আমাৰ বিপিএফ দলৰ ইতিমধ্যে জইন কৰিছে এতিয়া ইউপিপিএল শূন্য বুলি ক'লে ভুল নহ'ব আগন্তুক দিনত ৰাইজে কিতাপত পঢ়িব পাৰিব যে ইউপিপিএল এটা দল আছিলে বুলি এনেকৈ পঢ়িব পাৰিব আমি ভাবোঁ আগন্তুক দিনত এনডিএ চৰকাৰ হ'বলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ এবাৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ যি উন্নয়নৰ নীতি আদৰ্শ সেই উন্নয়নৰ নীতি আদৰ্শত একেলগে বিটিচিবাসী ৰাইজে 15খন আসনতে এনডিএক জিকাই লৈ গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনোৱাত সহায় কৰিব